Welcome to Somujjal Vlogs. আজি আমি আছো দৰঙৰ এক ঐতিহাসিক ঠাইলৈ। এই ঐতিহাসিক ঠাইটুকুৰা চাবলৈ হলে আপোনালোকে ভিডিঅটো শেষলৈ চাব লাগিব। আপোনালোকে নিশ্চয় গম পাব ক'ত আহি আছো, কিয় আহি আছো। ভিডিঅটো চাই থাকক ধুনীয়াকৈ স্কিপ নকৰাকৈ। ভিডিঅটো যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আৰু লাইক কৰিবলৈ একদম নাপাহৰিব। আমি এনেকৈ আহি পালো দৰং গৌৰৱ, অসম গৌৰৱ তথা ভাৰত গৌৰৱ পথৰুঘাট। আৰু 1894 চনৰ 28 জানুৱাৰী তাৰিখে মাতৃৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছে কৃষকসকলৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিছিল ইয়াতেই। আৰু হিন্দু মুছলমান নিৰ্বিশেষে ইয়াতে প্ৰায় 140 জন লোক নিহত হৈছিল আৰু 150 জন লোক আহত হৈছিল। আৰু ইয়াতে থকা শ্বহীদ স্তম্ভটি ভাৰতীয় সেনাই কৃষকসকলৰ কাৰণে শ্বহীদ স্তম্ভটি নিৰ্মাণ কৰিছিল। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমি এটো বুকু পাতি দিলা। ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। আৰু আহি আমি পালো পথৰুঘাটৰ এখন ডাঙৰ বজাৰ। প্ৰায় সকলো বস্তুৱে প্ৰায় ইয়াতে। আৰু দেখিছে ৰাস্তাৰ কাষতে বজাৰখন, ফল মূলৰ পৰা আদি কৰি কাপোৰ কানিৰ পৰা সকলো বস্তুৱে পায় ইয়াতে। আৰু আহি প্ৰায় আমি য'ত আহিব বিচাৰিছিলোঁ তাত উপস্থিত হ'লোহি। যিসকলে চিনি পায় তেওঁলোকে চাগে আঁতৰৰ পৰাই ধৰিব পাৰিছে ক'ত আহিছোঁ আজি। আৰু চিনি পাইছে চাগে আপোনালোকে প্ৰায় বেছিভাগেই। এতিয়া আমি খটৰা সত্ৰত উপস্থিত হ'লোহি। আৰু এইটো হৈছে খটৰা সত্ৰৰ মূল গেটটো। আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ বনাইছে। আৰু সত্ৰখনত সোমাওঁতেই কাষতে আছে এটা হনুমানৰ মূৰ্তি। আৰু ইয়াতে ধূপ ধূনা চাকি ভক্তসকলে দিয়ে। আজি বৃহস্পতিবাৰ আছিল, গতিকে সকলো বহুত চাকি ধূপ ধূনা দিছে মানুহবিলাকে। আৰু সত্ৰখনৰ এইটো গেটটো নিৰ্মীয়মান অৱস্থাত আছে, হ'লেও বহুতখিনি সম্পূৰ্ণ হৈ উঠিছে। এতিয়া আমি সত্ৰখনৰ নামঘৰটোৰ ভিতৰলৈ সোমাই আহিলোঁ। চাওকচোন কিমান ধুনীয়াকৈ বনাইছে। কৃষ্ণ নাম মুখে লোৱা, হৰিৰ কীৰ্তন কৰা। কৃষ্ণ নাম মুখে লোৱা, হৰিৰ কীৰ্তন কৰা। শুদ্ধ চিতে লোৱা। ভক্তৰ কহত বিৰাৰ্থে শ্ৰীমদ ভাগৱত গীতা, বৰদোৱা গুৰুচৰিত, গোবিন্দচৰিত, পাছেতি এনেকুৱাকৈ গ্ৰন্থবিলাক ৰাখি থোৱা হৈছে। ৰাম ৰাম
ইয়াতে আমি এতিয়া সত্ৰখনৰ পুখুৰী এটা আছে, তাত কাছ আছে বহুতখিনি, প্ৰায় 100-150 মানে আছে। তাত আমি কাছ চাবলৈ যাওঁ। এতিয়া ঠাণ্ডাৰ দিন যিহেতু কাছ দেখা পোৱা টান হ'ব, তথাপিও চাওঁ দেখা পাওঁ নেকি বাৰু, আপোনালোকেও চাওক। এইটো পুখুৰীতে কাছ আছে, কিন্তু এতিয়া ঠাণ্ডাৰ দিন দেখা পোৱা নাই এতিয়ালৈ আমি। চাওঁ বাৰু দেখা পাওঁ নেকি। আৰু এটা দেখা পালোঁ, এইটো ঘাঁহ কেইডালৰ কাষতে আছে, সৰু কাছ চাগে। আৰু এতিয়া আমাক প্ৰসাদ খাবলৈ দিলে। এইটো চাগে ভঁৰাল ঘৰ। আৰু ইয়াতে আহিলে আপোনালোকে বহুত বস্তু কিনিব পাব, সেইবিলাক লকেটৰ পৰা আদি কৰি সকলো বস্তুৱে পাব। কিনো মায়া তোমার প্রভু, কিনো মায়া, কিনো লীলা তোমার, কিনো লীলা। কিনো মায়া তোমার প্রভু, কিনো মায়া, কিনো লীলা তোমার, কিনো লীলা। মায়ার জোরি রে হরি